হেল্ল' এভৰিৱান, ইতিমধ্যে ৰিজাল্ট মুকলি কৰিলে 237টা পদৰ কাৰণে আৰু তাৰ ভিতৰতে আছিলে LDA আৰু কপিষ্টৰ পদ আৰু যিসকলে উত্তীৰ্ণ হৈছে এক্সামটোত তেওঁলোকৰ যিটো শ্বৰ্ট লিষ্ট হয়, শ্বৰ্ট লিষ্টটো প্ৰকাশ কৰাৰ পাছত তেওঁলোকৰ এটা ভাইভা টেষ্ট হ'ব আৰু ভাইভা টেষ্টৰ কাৰণে যিখিনি আপোনালোকৰ ডেট হয় সকলোখিনি ডিষ্ট্ৰিক্ট ৱাইজত দিছে আৰু লগতে ভেনুটো দিছে ক'ত আপোনালোকৰ ভাইভা টেষ্ট হ'ব আৰু ডিষ্ট্ৰিক্ট ৱাইজ সকলোখিনি আপোনালোকৰ ৰিজাল্ট দেখুৱাম আৰু সকলোখিনি আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যি 237টা পদ হয় সকলো ডিষ্ট্ৰিক্টৰে আপোনালোকৰ মাজত এটা ডেট দিছে, ভেনু দিছে আৰু লগতে ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ ৰিজাল্টটো প্ৰকাশ কৰিছে আৰু কেনেধৰণে চাব বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকলে পাছ কৰিছে তেওঁলোকক কংগ্ৰেচুলেশ্যন জনাইছোঁ। কাৰণ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই সকলোখিনি আপোনালোকে গম পাব পাৰিব আৰু আমাৰ চেনেলটো ভিজিট কৰিছে যদি ছাবস্ক্ৰাইব কৰিব। আৰু ইতিমধ্যে ইয়াতে উল্লেখ কৰিছে গুৱাহাটী হাইকোৰ্টৰ ৰিজাল্ট ইতিমধ্যে মুকলি কৰিলে 237টা পদৰ কাৰণে আৰু যিহেতু ৰিটেন এক্সাম লৈছিলে আৰু ডেট এক্সামটো আছিলে আপোনালোকৰ এক্সামটো 22 মে'ত এক্সাম হৈছিলে ছানডে দিনাখন আৰু লগতে টাইম অফ এক্সাম 10টা বজাৰ পৰা আপোনালোকৰ 12টা বজালৈকে এক্সামটো হৈছিলে আৰু যিটো ৰিজাল্ট হয় ইতিমধ্যে ষ্টেটাছ ডিক্লেয়াৰ কৰিলে, অৰ্থাৎ আপোনালোকৰ ৰিজাল্ট মুকলি কৰিলে আৰু ডিক্লেয়াৰেশ্যন ডেটটো হৈছে 27 জুলাই দিনাখন ৰিজাল্টটো মুকলি কৰিছে আৰু আপোনালোকে কেনেধৰণে ৰিজাল্টটো চাব আৰু সকলোখিনি দেখুৱাম। লগতে আপোনালোকৰ যিটো ইয়াতে সকলোখিনি উল্লেখ কৰিছে ৰিপৰ্টিং টাইমৰ পৰা আদি কৰি The candidate who are shortlisted will have to attend the Viva interview to be held at the following address. Candidate on check their district-wise Viva interview schedule from the official result notification. অৰ্থাৎ আপোনালোকে যিসকলে শ্বৰ্ট লিষ্টত যিসকলৰ এটেণ্ড হৈছে নামটো তেওঁলোকে ভাইভাৰ কাৰণে এটেণ্ড হ'ব লাগিব আৰু এটেণ্ড হোৱা যিটো তাৰিখ হয় ইয়াতে ইণ্টাৰভিউ তাৰিখটো দি দিছে 22 আগষ্ট আৰু 22 আগষ্টৰ পৰা 9 ছেপ্টেম্বৰলৈকে আপোনালোকে যিটো ভাইভা হয় ভাইভাত আপোনালোকে উপস্থিত হ'ব লাগিব যিসকলৰ শ্বৰ্ট লিষ্টত নাম আহিছে আৰু লগতে ৰিপৰ্টিং টাইমটো 10টা বজাৰ পৰা আপোনালোকৰ আৰম্ভ হ'ব আৰু যিসকলৰ ৰিজাল্ট ভাল আহিছে নাম আহিছে তেওঁলোকে নিশ্চয় 22 আগষ্টৰ পৰা 9 আগষ্টৰ ভিতৰত আপোনালোকৰ কোনোবা এটা ডেটতে আপোনালোকৰ ভাইভা পৰিব। আৰু লগতে ইয়াতে ভাইভা যিটো ভেনু হয় ভেনুটো উল্লেখ কৰিছে আপোনালোক ক'ত উপস্থিত হ'ব লাগিব। ইয়াতে উল্লেখ কৰিছে গুৱাহাটী হাইকোৰ্ট নিউ ব্লক 2nd ফ্ল'ৰ গুৱাহাটী, অৰ্থাৎ গুৱাহাটী 2nd ফ্ল'ৰ নিউ ব্লক আপোনালোকে তাত উপস্থিত হ'ব লাগিব। ৰিপৰ্টিং টাইম 10টা বজাৰ পৰা দিছে ৰিপৰ্টিং টাইমটো আৰু লগতে আপোনালোকে যি ডকুমেণ্ট নিব লাগিব ইয়াতে আপোনালোকে উল্লেখ কৰিছে আৰু আপোনালোকৰ ৰোল নাম্বাৰটো ইয়াতে আপোনালোকে হেৰি কৰিব লাগিব আৰু লগতে নাও ইউ হেভ ভিজিট দ্য মেনশ্যন প্লেচ অফ স্পেচিফিক ডেট অৰ ভাইভা আৰু এন ইণ্টাৰভিউ আৰু লগতে আপোনালোকৰ যিটো ইণ্টাৰভিউ বা ভাইভা হ'ব সেইটো আপোনালোকে তাতে সকলোখিনি মেনশ্যন কৰা আছে ঠাইটো আপোনালোকৰ মাজত মই ইতিমধ্যে 2nd ফ্ল'ৰ বুলি প্ৰকাশ কৰিলোঁ আৰু ইয়াতে আপোনালোকে চেক কৰিব পাৰিব। বলকচোন তাৰ ৰিজাল্টটো কেনেধৰণে চেক কৰিব চাওঁগৈ। আৰু এইটো হৈছে যিটো আপোনালোকৰ লিংকটো হয় ইয়াতে উল্লেখ কৰি দিছে আৰু ইয়াতে আপোনালোকে চেক কৰিব পাৰিব কেনেধৰণে দেখুৱাই দিছোঁ আৰু এনেধৰণে আপোনালোকে এটা PDF নোট দিছে। ইয়াতে উল্লেখ কৰিছে গুৱাহাটী হাইকোৰ্টৰ যিখিনি ৰিজাল্ট হয় আপোনালোকৰ ইয়াতে যিটো ইণ্টাৰভিউ ভেনু হয় ইয়াতে উল্লেখ কৰিলে আপোনালোকে নিশ্চয় গম পাইছে আৰু লগতে ৰিপৰ্টিং টাইমটো মই আপোনালোকৰ মাজত পঢ়ি শুনালোঁ আৰু বাক্সা, বৰপেটা, ধেমাজি, তিনিচুকীয়া এইখিনি সকলোখিনিৰ কাৰণে ইয়াতে ইণ্টাৰভিউ ডেটটো 22/8/2022 বুলি উল্লেখ কৰিছে আৰু যিখিনি বৰপেটা, চিৰাং, বঙাইগাঁও আৰু হাইলাকান্দিৰ হয় তেওঁলোকে 23 তাৰিখ 8/মাহ/2022 দিনাখন উপস্থিত হ'ব লাগিব ইণ্টাৰভিউটোত আৰু লগতে ডিব্ৰুগড়, দৰং, হাইলাকান্দি তেওঁলোকে 24 তাৰিখ 8/মাহ/2022 ভাইভা দিব লাগিব আৰু 25 তাৰিখ 8/মাহ/2022 তেওঁলোকে ভাইভা দিব লাগিব। ইয়াতে যিখিনি ঠাই হয় উল্লেখ কৰি দিছে 26 তাৰিখ 8/মাহ/2022 আপোনালোকৰ যোনে য'ৰ পৰা দিছিলে ধেমাজিসকলে ধেমাজি আৰু সকলোৱে তাৰিখ এটা দিয়ে দিছে আপোনালোকৰ মাজত আৰু এনেধৰণে আপোনালোকে চেক কৰিব পাৰিব যিসকলে যোন ডিষ্ট্ৰিক্টৰ পৰা দিছিলে আৰু ইয়াতে আপোনালোকে সকলোখিনি প্ৰকাশ কৰি দিছে আৰু কি নিব লাগিব ইয়াতে আপোনালোকৰ উল্লেখ কৰিছে এডমিট কাৰ্ড নিব লাগিব আৰু লগতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ কপিটো নিব লাগিব আৰু লগতে SSLC এডমিট কাৰ্ড লগতে পাছ চাৰ্টিফিকেট অথবা এজ প্ৰুফ হ'লে হৈ গ'ল আৰু গ্ৰেজুৱেশ্যন পাছ চাৰ্টিফিকেট আৰু কাষ্ট চাৰ্টিফিকেট লাগিব, লগতে কম্পিউটাৰ নলেজ চাৰ্টিফিকেট লাগিব আৰু মাৰ্কশ্বিট লাগিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন যিমান কৰিছে আপোনালোকে আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো অনলাইনত কৰাটো হ'ব লাগিব আৰু লগতে 2 কপি ফটো আপোনালোকৰ পাছপৰ্ট চাইজৰ ফটো বিচাৰিছে। ইয়াতে ইম্পৰ্টেণ্ট ডকুমেণ্টখিনি ইয়াত এইখিনি উল্লেখ কৰি দিলে আপোনালোকে নিশ্চয় যাৰ যিখন ডিষ্ট্ৰিক্টৰ হয় তেওঁলোকে নিশ্চয় এপিয়াৰ অৰ্থাৎ সোনকালে আপোনালোকে তাত উপস্থিত হ'ব তাৰিখৰ মতে আৰু ডিষ্ট্ৰিক্ট ৱাইজত টাইমটো মেনশ্যন কৰিছে ডেটবিলাক টাইমটোতো একেই হ'ব আৰু লগতে ইয়াতে সকলোখিনি যিটো ডেট 27 জুলাইৰ কাৰণে ইয়াত মেমো নাম্বাৰ অৰ্থাৎ সকলোখিনি দেখুৱাই দিছে আপোনালোকে নিশ্চয় সকলোখিনি গম পালে আৰু এনেধৰণে আপোনালোকে যিখিনি ডকুমেণ্ট হয় ইম্পৰ্টেণ্ট সকলোবিলাক লৈ যাব। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ যিসকলৰ ৰিজাল্টটো ভাল হ'ল তেওঁলোকে নিশ্চয় কমেণ্ট কৰিব ভাল হ'ল বুলি আৰু যিটো আপোনালোকৰ ভাইভা টেষ্ট হয় তাত আপোনালোকে নিশ্চয় উপস্থিত হ'ব। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোখিনি আপডেট পাই থাকিব হ'লে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব।